हेलो फ्रेंड्स, सन्दीप अन्य एटी भिडिओলৈ স্বাগতম জনাইছো। সকলো আপোনালোক ভালে আছে চাগে, ময়ো ভালে আছো। আমাৰ এই অংশমান বেটাক গা চা ধুৱাই কৰি পাউডাৰ চাউডাৰ সানি কৰি ক্ৰীম চিম সানি কৰি ৰেডি কৰিছোঁ। আমাৰ ঘৰলৈ কিয়নো আজি আলহী আহিব। এয়া আলহীৰ কাৰণে চাহ বনাইছোঁ। চাহ বনাই পেলাই চাহ বাকি আছোঁ মই। আলহী কোন কোন আহিছে আপোনালোকক দেখুৱাই আছোঁ। ওচৰৰে নবৌ এজনী আহিছে আৰু নবৌ ভাগৰ ছোৱালীজনী আহিছে। এজনী হ'ল নবৌ আৰু এজনী হ'ল নবৌ ছোৱালীজনী পিংকি, আৰু এফালে আমাৰ বেটা, আৰু এইফালে নবৌহঁতক চাহ দিছোঁ খাবৰ কাৰণে। নবৌ আৰু ভণ্টি যোৱাৰ পিছত আকৌ আমাৰ ভণ্টিহঁত আহি পালেহি। এয়া ভণ্টিহঁতৰ কাৰণে চাহ আনিছোঁ, সিহঁতক চাহ খাব দিছোঁ। সিহঁতৰ পৰিয়ালটোক ভাত খোৱাকৈ ৰখাইছোঁ। এয়া আমাৰ বেটাহঁতে খেলি আছে, খেলিছে, আৰু আমাৰ এইফালে অংশমান বেটা শুই আছে। আলহী কি খুৱাওঁ কি নোখুৱাওঁ, কেনেকৈ বনাওঁ, কি বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই থাকক। এয়া ঢুকে নধৰিবা, বেটা দুখ পাব নহয় ভাইটিয়ে। সেয়া এইফালে দালি বইল কৰি আছোঁ। দালি বইল হৈ গ'ল। এইফালে ডাবত কাঢ়ি ল'লোঁ, কাঢ়ি পানি এইফালে কেৰাহী পাতিলোঁ, কেৰাহী পাতি তেল দিলোঁ, তেল দি পানি এইফালে পাঁচফোৰণ দি তেজপাত দি দিছোঁ। তেতিয়া অকণ গোন্ধটো ভাল লাগে, চেণ্টটো। এয়া দালি তেল মাৰিছোঁ। দালি আৰু এয়া ঢাকি দিলে অকণমান আঁতৰাই দিলে হ'বই আৰু দালি হৈ গ'ল। আৰু এইফালে মাংস দিবৰ কাৰণে কেপচিকম আৰু আলু, আৰু এইফালে বিলাহী আৰু পিঁয়াজ, এইফালে আদা নহৰু, এইফালে ব্ৰইলাৰ মাংস আনিলোঁ সেয়া, আৰু এইফালে মাংস বনাবৰ কাৰণে তেল দিছোঁ। এইফালে পিঁয়াজ দিলোঁ। চাই থাকক মই কেনেকৈ বনাই আছোঁ। চবৰে আইটেম বেলেগ বেলেগ নহয় বনোৱা, মোৰো আইটেম বেলেগ। একেবাৰে চাই থাকক কোনে কেনেকৈ বনাই কমেণ্টত জনাব। এইফালে মাংস হৈ গ'ল। মাংসটো অলপমান গ্ৰেভিৰ নিচিনা ৰাখিছোঁ, দালি বনালোঁ যে সেইটো কাৰণে। এই আমাৰ বেটাহঁতৰ কাৰণে ভাত বাঢ়ি দিলোঁ। সিহঁতৰ তিনিটাক ভাত খুৱাই লওঁ। ভাত খুৱাই কৰি তাৰপিছত আৰু মানুহ দুজনক খুৱাই লওঁ, তাৰপিছতহে আমি খাম। বেটাহঁতক লৈ পিনি ভাত খাব নোৱাৰোঁ। বেটাহঁতি বৰ দুষ্ট কৰে, আমনি কৰে। এইফালে বায়েকহঁতি ভাত খাই আছে, এইফালে আমাৰ বেটাই খেলি আছে ধুনুকে। উবি হৈ খেলিব পাইছে যে সেইকাৰণে খুব ফূৰ্তি লাগিছে। উবি হৈ খেলিব পালে আৰু একো নালাগে, খুব ভাল পায়। নতুনকৈ উবি হ'ব শিকিছে যে। আৰু ইহঁতৰ ভাত খোৱাতকৈ লেকচাৰহে বেছি। চাই দিয়া হ'লে আমি ৰাজদাৰ নামত মই আশা লৈ আছো। হ'ব হোৱা নাই ন খাবলৈ। খাই নহয়, খাই বুলি খাইছো। ফেচবিন আৰু হেৰি গুটি আলু।
আয়ুষ বাই বাই ঐ দিবালি যোৱা দেই বাই 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 আয়ুষ বাই 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 না লগা ভণ্টিহঁতি যোৱাৰ পিছতে মই বাচন চাচন ধুই কৰি ৰেডি কৰিলোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক আৰু শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই বেটা কৈ দিয়া বাই বাই গুড নাইট বাই বাই।